নমস্কাৰ। এয়া আবৃত্তি কৰিবলৈ ওলাইছোঁ কেশৱ মহন্তৰ কবিতা মোৰ শুকান কলিজাৰ কুঁহিপাত। গধূলি যদি তুমি আহা আমাৰ পদূলিৰ গুলঞ্চ জোপাৰ তলেদি আহিবা। ফুল কেইপাহৰ সুগন্ধত সন্ধিয়াৰ বা ছাতিৰ চকুলো সৰে। কাহিলি পুৱাতে মই একেটা পদূলিৰেই ওলাই গৈছিলোঁ তোমাকে লগ পাবলৈ। তুমিও বোলে গ'ল ৰাতিৰ পৰা ঘৰত নাই। গাত এৰুৱা মঙহ বিচাৰি ফুৰিছা বোলে। ধমনীৰ হেৰুৱা তেজ বিচাৰি ফুৰিছা বোলে। নৈয়ে বিলে চৰে চাপৰিয়ে হাবিয়ে মুকলিয়ে ঘৰে পথাৰে দুই পৰ্বতৰ কুৰুঙত শলা শিলিখাৰ ঘুৰুঙত আইৰাই ক'লে মই তোমাক মাতি আহিছিলোঁ। আজি গধূলি আমাৰ চোতালত মানুহ গোট খোৱা কথা। কোকৰাঝাৰৰ ব্ৰহ্ম বসুমতাৰীহঁত, কাৰ্বি আংলঙৰ ৰং পিতেৰাংহঁত, নগাঁৱৰ পৰা লঠৌৱে কৰিমে টুমুঙে পাতৰে একেখন বাছতে দুধনৈৰ পৰা পাম আৰু ধুবুৰীৰ পৰা বিশ্বাস আৰু আলাউদ্দিন আৰু গুৰুৱে ভকতে একেখন নাৱতে অহাৰ কথা মাহুৰ ধনশ্ৰী গাই। মোনাবাৰী তামোলবাৰী ইত্যাদিৰ পৰা তাঁতী কুৰ্মী গৌৰ ওৰাংহঁত শিল্পীও অহাৰ কথা, ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীও আৰু ফুলে খোলে দবাই কাহে আমাৰ গাঁৱৰ গয়াইটো বাঁহৰ পাতিলেহিয়েই। তুমি আহিবা ইয়াতেই এবাৰ বিচাৰি চাবাহিচোন তোমাৰ এৰাই যোৱা দেহাৰ ৰাগ মঙহ টুকুৰা, তোমাৰ হেৰাই যোৱা ধমনীৰ তেজৰ চেকুৰা আৰু কোনোবা সিপাৰৰ হাতোৰাৰ চয়া ময়া চা। পোৱা নে নোপোৱা বা নাজানো, তেওঁ বুলি শুন চিখলাজনী মোৰ আমাৰ পদূলিৰ গুলঞ্চ জোপাৰ তেলেদি আহিবা। ফুল কেইপাহৰ সুগন্ধত যে সৰিব সন্ধ্যা বা ছাতিৰ চকুলো। তলুৱা পাতি ল'বা তাৰি টোপাল এটা কি দুটা, কিমান তপত তাৰ চটফটনি, কিমান তলিত তাৰ চুপনি। আহিবা